ৰাতিপুৱা চাহ খাওঁ বুলি এয়া চাহ বনাব লৈছোঁ। এয়া প্ৰথমে অকণমান পিজ্জা আৰু চাহ একাপ মই উৰ্মিলা বাইদেউক দি দিওঁ। বহি আছে উৰ্মিলা বাইদেউক চাহ দিওঁ। চাচোন আমাৰ বাবুকে পৰি গ'ল গাড়ী ক'ৰবাত গৈছি গ'ল। মই এতিয়া কাপোৰ মেলি দিব আহিছোঁ। ইয়াৰ হাতত কাপোৰ মেলি দিম। কাপোৰ ধুলোঁ। এয়া নেমু, গোল নেমু, কিন্তু বহুত টেঙা এই গোল নেমুবিলাক। সৰু সৰু হৈ আছে, ডাঙৰ হ'লে পকিলে খাবলৈ বৰ টেঙা। এইজোপা লাগিছে, বহুত লাগিছে। পদিনাখিনি ভাল হোৱা নাই। আৰু এয়া মচুন্দৰী, ইয়াৰ পৰা চিঙি খাব পাৰি। আৰু বিলাহী লাগিছে চাচোন, এইটো বিলাহী লাগিছে, এইটো বিলাহী লাগিছে এইটো। আৰু সৰু সৰু আছে ইয়াতে, এই সৰু এয়া বিলাহী দিছে। চাদৰ ওপৰত চাচোন চব লৰি আছে এনেকৈ, এইবিলাক এনেকৈ লৰি আছে ফুলবিলাক, গছবিলাক। বা এইটো ফুলটো গোন্ধ। আগতে আমি স্কুলত পঢ়ি থাকোঁতে এইটো আছিলে আমাৰ স্কুলৰ, এই ফুলটো আছিলে। এইডাল সৰু হয় গছডাল, আমাৰ স্কুলৰ ডাল বহুত ডাঙৰ আছিলে গছডাল। চাওকচোন নেমু খাব পৰা হোৱা নাই, সৰু হৈ আছে, কিন্তু ৰস আৰু গোন্ধ বহুত ধুনীয়া গোন্ধ একদম নেমুটো। বিৰাট ধুনীয়া গোন্ধ। চাদৰ ওপৰত ৰ'দ দিছে, কাপোৰখিনি মেলি দিলোঁ। কাপোৰখিনি মেলি দিলোঁ, দি পেলাই এতিয়া যাওঁ বাবুৰ কাৰণে ভাত বনাওঁ, খিচিৰি বনাওঁ, আমাৰ কাৰণেও ভাত বনাওঁ। আজি যিহেতু অফ আছে, সেইটো কাৰণে মই যি কৰোঁ আপোনালোকক দেখাই থাকিম দেই। ইয়াতে এখন খেলা, ইয়াতে এখন গাড়ী, ইয়াতে এখন জোলনাখন এনেকৈ আছে। এতিয়া ঠিক কৰিব লাগিব চব। কুকাৰটো নষ্ট হোৱাৰ কাৰণে আজি এটা নতুন কুকাৰ লৈ আহিছোঁ। হয়তো মিছ মেৰী প্ৰেছাৰ কুকাৰ, খুলি চাওঁ ৰ। ভাত বনাওঁ, চাওঁচোন কি আছে ফ্ৰিজত। এই দিব লাগিব কণী দিব লাগিব খিচিৰিখিনিৰ কাৰণে। আৰু এইখিনি কাটি পেলাই এনেকৈ পানীত অলপমান জিকাই থৈ দিছোঁ, ধুই পেলাই বাকলি গুচাই জিকাই থৈছোঁ। তাৰপিছত কাটি খিচিৰি বনাই দি দিম। কাটি ল'লোঁ, বা একদম ৰঙা নীলা হালধীয়া এনেকৈ। স্কোৱাচ, লেচেৰা, পটল, ৰঙালাও, আলু, গাজৰ, এটা কণী এনেকৈ এতিয়া বহাই দিম। বাবুৰ খিচিৰি ৰেডি। খিচিৰি দিছিলোঁ যে কণীটো, এতিয়া তাক খুৱাই দিম ভাতকেইটা। বিহুৰ বজাৰ দেই ৰাইজ, বিহুৰ বজাৰ মই দেখাই আছোঁ ৰ'ব। বিহুৰ বজাৰ কি আনিছে আজি। এয়া হৈছে এটা জিন্সৰ পেণ্ট, এটা জিন্সৰ পেণ্ট, আর এয়া হচ্ছে তেল কাপড়, এয়া শার্ট, এয়া প্যান্ট, এয়া শার্ট, গেঞ্জি, এয়া একযোৰ কাপোৰ বাবুৰ, এয়া মেখেলা চাদৰ,
এয়া হৈছে চাৰ্ট, এয়া হৈছে চাৰ্ট, এয়া চাৰ্ট, এয়া হৈছে এয়া গেঞ্জি, এয়া হৈছে গামোচা। এয়া আচল বস্তু, এয়া হৈছে গামোচা। একদম বহুত গামোচা লাগে একেবাৰে, গামোচাই গামোচা, গামোচাই গামোচা। এইবিলাক গামোচা, এইবিলাক গামোচা, এইবিলাক গামোচা, এইবিলাক গামোচা। মেখেলা চাদৰ চিম্পুল, বগা বেলেগ নিপিন্ধে মায়ে, এইটো কাৰণে চিম্পুল মেখেলা চাদৰ। এয়া মোৰ হাজবেণ্ডৰ কাৰণে আনিছে এয়া। তাৰপিছত ইয়াতে আৰু কিবা এটা স্পৰ্টিং, এইটো এটা স্পৰ্টিং কাপোৰ। এয়া একযোৰ, এয়া একযোৰ, এয়া একযোৰ। দেখিছেনে, দেখিছেনে, দেখিছেনে? টেন 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 টেন, বিহুৰ কাপোৰ দেখিছেনে? ইয়াতে চব বিহুৰ কাপোৰ। এয়া গামোচাবিলাক দিব লাগিব কাক পাক এনেকৈ এনেকৈ মানুহক। এয়া আৰু ঘৰৰ মানুহৰ সেইখিনিৰ কাৰণে বজাৰ কৰা হৈছে। এইখিনি বিহুৰ কাপোৰ চবৰ কাৰণে বজাৰ কৰা হৈছে। তেওঁলোকক মোৰ হাজবেণ্ডৰ কাপোৰ দেখাম হা। এইটো এটা, মাত্ৰ বেছি লোৱা নাই। এই এটা, এই দুটা, এই তিনিটা, এই চাৰিটা, পাঁচটা, ছয়টা, সাতটা। আৰু মোৰ ইয়াতে কিবা কাপোৰ আছে নেকি চাওঁ, মোৰ একো নাই। বনাব আহিছোঁ, এয়া আজি মটন বনাম, ছাগলী মাংস। এয়া মাংস, তেলখিনি এনেকৈ দিছে লাষ্টত। এনেকৈ বনালে এইখিনি সিজি সিজি মাংসখিনি সিজি যাব, হৈ যাব আমাৰ মাটন। এই চিম্পুলকৈ বনাওঁ, বাবু খাব যে, বাচ্ছাই খাই যে, এইটো কাৰণে চিম্পুলকৈ বনাইছোঁ। মটন খাবৰ কাৰণে নেমু, তিয়ঁহ, বিলাহী, চালাড। ভাত হৈছে, এতিয়া ভাত বাঢ়িম। এয়া ভাত, তাৰপিছত এয়া মটন আৰু চালাড। এতিয়া ভাত খাম আৰু এতিয়া এয়া